চেলফি মাৰিম এইটো মানে কি হ'ল মই শ্বৰ্ট ভিডিঅ' বনাম বুলি ভাবিছিলোঁ কিন্তু এইটো শ্বৰ্ট ভিডিঅ' নহয় বিট দিয়া কৈছোঁ এইটো লং ভিডিঅ' নবনালে নহ'ব মানে এইটো প্ৰগতি খনি এইটো ব্ৰিটিছৰ টাইমৰ খনি হয় ইয়াত এইখিনি পানী বৈ আহিছে এইখিনি এনেকুৱা কিবা এটা মানে খাৰ গোন্ধ এটা আহি আছে খাৰৰ পানী নে কিয়ে নে এইপিনে কিবা বগা হেৰিও এইবিলাক হেৰি কৰি আছে মজা জেগা মানে কৈছোঁ নহয় হাতখন কিবা লাগিছে খাৰেই হৈ আছে এইখিনি মানে খাৰেই হ'ব আৰুনো কাম মোৰটো হ'ব বাৰু চ' গাইজ এতিয়া আমি এতিয়া আমি গৈ আছোঁ এতিয়া আমি ক'লৈ গৈ আছোঁ মেও ন মেয়লৈ গৈ আছোঁ এতিয়া ভাইটি এটা আছে হেল্ল' গাইছ ভাইটিৰ নামটো কৈ দিয়া দিবাকৰ গগৈ এতিয়া এইটো খনিটোৰ কথা কিবা জানা নি মোৰতো ইমানটো জ্ঞান নাই বাৰু হ'লেও এইটো ব্ৰিটিছৰ টাইমৰ হয় ব্ৰিটিছে মানে বহুত আগত ইয়াত কয়লা খান্দিছিলে কয়লা ট্ৰান্সপৰ্ট কৰিছিলে ইয়াৰ পৰা এতিয়াও আছে বহুতখিনি আছে বস্তু ইয়াত বহুতখিনি আছে সেইখিনি গোটেই ইয়াত ইলিগেল মাইনিঙৰ কাৰণে মানে বস্তুবিলাক চাইড কৰি দিয়া হ'ল মানে ইনলিগেল মাইনিং হৈছিলে ইয়াত তাৰ কাৰণে মানে চাইড কৰি দিয়া হৈছিলে মানে এতিয়া হৈ আছে নি ইয়াত বহুত টকা আছে বোলে মানুহ কোটিপতি ইয়াত বুজিছে ৰাইজ নক'বা আৰু মানে চব জেগা ক'ৰবাত হাত দিব নহয় মানে কয়লা চব কলা যিমান বস্তু দেখিছে চুলেই হ'ল আৰু অসমীয়াত কলা হীৰা কয়লা আৰু সেইবুলি চব বস্তু কলা দেখিলে হীৰাটো নহ'ব এইকেইটা ছাগলী পালি এইকেইটা হাত দিলে বাৰু কলা হীৰা বনি নাযায় বেচিলে 200-300 মান পাব আৰু সৰু হৈ আছেতো হ'ব দিয়ক এতিয়া এইটো আছিলে ব্ৰিটিছৰ দিনৰ খনি মানে সেই কয়লা খন্দা হৈছিলে ইয়াত এই ব্ৰিটিছৰ টাইমৰে মানে এই বোম জেগা কিন্তু দেই বস্তু ভাগ বোম জেগা এইপিনে ৱাল আছিলে এইপিনেও চাগে ৱাল আছিলে ৱালখিনি চাগে এইখিনি হেৰি হ'ল মাটি খহি পিনে মানে ইয়াত চাগে পোট খাই গ'ল এইডোখৰতে ৱাল থাকিব লাগে এই মজা আল্টিমেট জেগা গাইজ এইটো অৰুণাচল মেয়লৈ গৈ আছো দেই চাউলুং চুকাফা গেট এখন আৰু ইয়াত আহি থাকোঁতে এইজোপা চাওক কেনেকুৱা ডাঙৰ ধুনীয়া গছ কিবা পূজা কৰে চাগে দেই এইজোপা আৰু ব'লক আমাৰ জাৰ্ণি আকৌ আৰম্ভ কৰোঁ আবেলি হ'ল ৰাতি চাগে অৰুণাচলত ব'লক এইডোখৰ আহি পিনে এতিয়া জেগাডোখৰ পালোহি মেয়লৈ নাযাওঁগৈ মানে মেয়লৈ বহুত দূৰ হৈ যাব এইপিনৰ পৰা পানী গৈছে সেইপিনে মেয়লৈ গ'লে ভাইটিয়ে কৈছে মজা লাগিব বুলি সেইপিনৰ পৰা এখন নদী আহিছে এইপিনৰ পৰা এখন নদী গৈ পিনে সেইপিনে মিলিছেগৈ একদম মানে গুলি এয়া আমাৰ ফটো শ্বুট কৰি আছে ল'ৰাটোৱে বঢ়িয়া আৰু এইপিনে পানী আহি আছে আৰু সেইপিনে চব পাহাৰ সেইপিনেও পাহাৰ সেই আগলৈ গ'লে আৰু পাহাৰ দেখিব অ'কে ফটো দুখন মাৰি পিনে তেনেহ'লে ইয়াৰ পৰা ওলাই দিওঁ আৰু ৰাইজ ষ্টে টিউন পাহাৰ আৰু ৰাস্তা চাওক কি ধুনীয়া ৰাস্তা মজা পাহাৰে
হয় নে কিও বুম জেগা কিন্তু এই জেগাডোখৰ মজা আছে তাৰপিছত এইপিনে বাইক পোৱালিটো এইপিনে স্কুটি গৰুকেইজনী তাৰপিছত ইয়াতে আহি দেখিলোঁ একদম সৰু ঝৰ্ণা এটা ৱাটাৰফল কিন্তু মানে বস্তু মজা আছে আৰু চাওকচোন চাওক কেনেকৈ মানে পানী বৈ আছে তাৰপিছত সেইয়া পানীখিনি দেই আৰু এইটো ল'ৰাটো মাথা চাথা ধুই মেলি ক্লিয়াৰ দিছে আৰু নেচাৰেল ঝৰ্ণা বেয়া ঠাণ্ডা গুলি লেটছ গো এয়া ঘূৰি ফুৰি আহি পালোহি সেইপিনে মিক্সাৰ মই আহি নাপালোহি খাই খতমাই দিলে এয়া চাহ পানীহে দেই এয়া এটা এই পকাটো নাই অহা নহয় অঁ আহিলে এইপিনে খাদ্য পাৰ্টি এয়া নেকি ভাইটিটো অকণমান গৈছে চাদত দিবলৈ মোবাইলটো এইখিনি ক্লিয়াৰ দি দিওঁ আৰু এতিয়া এই ৰাতি হ'লে সেইটো মেকুৰীটো মোক দেখি পলাইছে নিজৰটো আৰু ইয়াত মানে একদম টিপ টপ মানে বৰষুণ দি আছে সেই ধুমুহা চালে ৰখি আছে ইয়াত একদম টিপ টপ বৰষুণ দি আছে আৰু মজা দিলে আৰু ভিডিঅ'টো ৰাতি হ'ল ইমানতে শেষ কাইলৈ ৰাতিপুৱা ভাগৰ হয় চাম আৰু দেই ৰাইজ